হেল্ল' ৰাইজ, কি হ'ব আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মই এয়া সাজি কাচি ওলাইছোঁ ৰাস চাবলৈ। মই ওলাইছিলোঁ 3 বজাতে, কিন্তু সেই মোৰ লগৰ কেইজনীৰ কাৰণে ৰখোতে আপোনাৰ বাজিল প্ৰায় 6 মানে বাজিছিলে ঘৰৰ পৰা ওলাওঁতে, কাৰণ এজনী ঘৰত ৰখিছোঁ, সিজনী ঘৰত ৰখিছোঁ, এনেকৈ ৰখি যাওঁতে প্ৰায় 6 মানে বাজিছিলে। তাৰপিছত আমি গৈ পালোঁ আমি ৰাসত সোমোৱাই নাই কিন্তু তাৰপিছত পাছতে সিহঁতে এযোৰ ফুলি কিনিলে, আৰু সেই ফুলিযোৰ চাওকচোন কি বটলৰ দৰে ফুলি, ভালে লাগিছে, কিন্তু ভাল লাগিব। তাৰপিছত আমি ফুলি চুলি চাই কিনে আমি আহিলোঁ ইয়াৰ ৰাসলৈকে। ইমান ভিৰ আছিলে, আমি যিটো ছেটাৰডে গৈছিলোঁ সেইকাৰণে বহুত ভিৰ আছিলে। আৰু এয়া চাওকচোন কি ধুনীয়া ধুনীয়া মূৰ্তিবোৰ দেখাইছে। আপোনালোকে মোক জনাবচোন, আপোনালোকে উজনিৰ ৰাস চাই পাইছেনে? মই কিন্তু আজিলৈকে চাই পোৱা নাই। মোৰ এবাৰ হ'লেও ইচ্ছা আছে মাজুলীৰ ৰাস যাবলৈ। তাৰপিছত এয়া আমি আহিলোঁ নলবাৰীৰ ৰাসৰ প্ৰসিদ্ধতে। এই যে গীটাৰটো আৰু আমাৰ জুবিন দা, তেওঁ ইমান ধুনীয়াকৈ সজাইছে, দেখি কিমান ভাল লাগি গৈছে। দেখি আমি তাকে চাই তাৰপিছত আমি ইমান ভিৰ দেখিছে, তাৰপিছত আমি ধুনীয়াকৈ ভিডিঅ' কৰি ওলাইছিলোঁ। তাৰপিছত আমি দেখিলোঁ যে ছাইডতে ফাংচন চলি আছিলে। তো ফাংচনবোৰ চাই কিনে এয়া আমি ব্ৰিজলৈকে আহিলোঁ। ব্ৰিজত ইমান ভিৰ আছিলে কাৰণে ভিডিঅ' ইমান ভালকৈ কৰা নহ'ল। তাৰপিছত মই মেলাখন চাবলৈ গ'লোঁ। তাৰপিছত আমি খাই বৈ তাৰপিছত ঘৰলৈ উভতি